হেল্ল' এভৰিৱান, ৱেলকাম টু এছপায়াৰ আছামৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ অসমৰ আৰ্ট এণ্ড কালচাৰ অৰ্থাৎ অসমৰ কলা আৰু সংস্কৃতিৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ। মই আপোনালোকক MCQবোৰৰ লগত ৰিলেটেড যোনখিনি এডিশ্যনেল ইনফৰমেশ্যন থাকিব সেইখিনি দি যাম। আপোনালোকে এটা কপি ধুনীয়াকৈ লিখি ল'ব। অ'কে, আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, ঠিক আছে, আমি দেৰি নকৰাকৈ আগবাঢ়িছোঁ আমাৰ প্ৰথমটো প্ৰশ্নলৈকে। প্ৰথম প্ৰশ্নটোত সুধিছে, হুইচ গ্ৰুপ ইজ দ্য ফাৰ্ষ্ট ইনহেবিটেণ্টছ অফ আছাম? অসমৰ প্ৰথম ভূমিপুত্ৰ কোন? তলৰ কোনটো গ্ৰুপৰ মানুহে প্ৰথমতে অসমত বাস কৰিবলৈ লৈছিল এইটো প্ৰশ্ন সুধিছে। তো অপশ্যনবোৰ দিয়া আছে টিবেটো বৰ্মন, অষ্ট্ৰো এছিয়াটিক্স, আৰিয়ানছ, নিগ্ৰইডছ। তো এই অপশ্যনবিলাকৰ আগতে আমি পৃথিৱীত কোনকেইটা ইম্পৰ্টেণ্ট ৰেচ আছে তাৰ বিষয়ে অলপমান জানি লোৱাটো দৰকাৰ। ঠিক আছে, তো মই লিখি দিছোঁ পৃথিৱীত থকা ইম্পৰ্টেণ্ট ৰেচ কেইটা, মানে ইম্পৰ্টেণ্ট বৰ্ণকেইটা হৈছে, এটা হৈছে ককেচিয়ান, এটা হৈছে নিগ্ৰইড, এটা হৈছে মংগলইড আৰু এটা হৈছে অষ্ট্ৰেলইড। ইয়াৰে এই ককেচিয়ানটো হৈছে যিবিলাক হোৱাইট স্কিনৰ মানুহ, বগা ছালৰ মানুহ, তেওঁলোকক কি বুলি কয়? ককেচিয়ান বুলি কয়। আৰু যিবিলাকৰ স্কিন ডাৰ্ক, ঠিক আছে, ক'লা, তেওঁলোকক নিগ্ৰইড বুলি কয়। আৰু মংগলইড আৰু অষ্ট্ৰেলইড এই দুটা হৈছে আমাৰ এছিয়া আৰু অষ্ট্ৰেলিয়া মহাদেশত যোনবিলাক আমাৰ মানুহ আছে তেওঁলোকক এই দুটা ৰেচত ধৰা হয়। ঠিক আছে, যোনখিনি অৰিজিনেল মানুহ তাৰে। ইয়াৰ ভিতৰত আমি যদি অপশ্যনবিলাক এতিয়া চাব যাওঁ তেতিয়াহ'লে আমি গম পাম যে টিবেটো বৰ্মন যোনখিনি মানুহ আছে তেওঁলোক হৈছে অসমত থকা বড়ো, ৰাভা, গাৰো, মিচিং, কাৰ্বি, এই গোটেইবিলাক টিবেটো বৰ্মনৰ আণ্ডাৰত পৰে। ঠিক আছে, আৰু অষ্ট্ৰো এছিয়াটিক্সৰ আণ্ডাৰত পৰে খাচী আৰু জয়ন্তীয়াসকল। অ'কে, আৰু আৰিয়ানছৰ ভিতৰত আপোনালোকে গম পায় যে চাৰিটা আমাৰ বৰ্ণ আছে, যে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু ক্ষুদ্ৰ, তেওঁলোক আৰিয়ানছৰ ভিতৰত পৰে। আৰু নিগ্ৰইডছৰ অসমত তেনেকুৱা নাই, কিন্তু আমাৰ চেণ্ট্ৰেল ইণ্ডিয়া আৰু ছাউথ ইণ্ডিয়াত কিছুমান এনেকুৱা ট্ৰাইব আছে যিবিলাক নিগ্ৰইডছৰ আণ্ডাৰত পৰে। অ'কে, তো এতিয়া যিহেতু মই ক'লোঁ যে খাচী আৰু জয়ন্তীয়া হৈছে অসমৰ প্ৰথম ভূমিপুত্ৰ, তো তেওঁলোক যিহেতু অষ্ট্ৰো এছিয়াটিক্সৰ আণ্ডাৰত পৰে, সেইকাৰণে আমাৰ উত্তৰ কি হ'ব? অষ্ট্ৰো এছিয়াটিক্স। ইয়াত মই কোন কেতিয়া অসমলৈ আহিছিল আৰু অসমত বসতি স্থাপন কৰিবলৈ লৈছিল তাৰে ধুনীয়া এখন চাৰ্ট এখন দি দিছোঁ, এইটো আপোনালোকে চাই ল'ব। অ'কে, তো অষ্ট্ৰো এছিয়াটিক্সবোৰ আজিৰ পৰা 5000 বছৰ আগত অৰ্থাৎ 3000 BCE আহিছিল, আৰু তেওঁলোক হৈছে অসমৰ প্ৰথম ভূমিপুত্ৰ, খাচী আৰু জয়ন্তীয়াসকল। অ'কে, চ' আগবাঢ়িছোঁ আমি নেক্সট কুৱেশ্যনলৈকে। চ' এই কুৱেশ্যনটো সুধিছে, হুইচ ওৱান ৱাজ দ্য ছেকেণ্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা? আপোনালোকে গম পায় যে জ্যোতিপ্ৰসাদ আগৰৱালাই যোনখন অসমীয়া প্ৰথম চিনেমা আছিল জয়মতী, সেইখন কি কৰিছিলে? পৰিচালনা কৰিছিল। সেইখন ফিল্ম তেখেতৰ আছিল, সেইখন আছিলে অসমীয়া প্ৰথম চিনেমা। ঠিক আছে, কিন্তু তাৰপিছত কি হ'ল? তাৰপিছত হ'ল 1939 চনত ইন্দ্ৰমালতী। আৰু ইন্দ্ৰমালতীত এটা গান আছে, বিশ্ববিজয় নজৱান, সেইটো হৈছে ভূপেন হাজৰিকাদেৱে গোৱা প্ৰথম গান। অ'কে, আৰু ইন্দ্ৰমালতীয়ে হৈছে দ্বিতীয়খন অসমীয়া ছবি। অ'কে, 1939 চনত। আৰু তৃতীয়খন অসমীয়া ছবি বুলি যদি সোধে তেতিয়াহ'লে আপোনালোকৰ আনচাৰ কি হ'ব? মনুমতী। মনুমতী কিমান চনত? 1941। অ'কে, 1941। আৰু চিৰাজ অপশ্যনত আছে, চিৰাজ হৈছে 1948। 1948 কোনে কৰিছিলে? ফণী শৰ্মাই পৰিচালনা কৰিছিল। অ'কে, তো আমাৰ আনচাৰ কি হ'ব? ইন্দ্ৰমালতী। ইন্দ্ৰমালতী হ'ব আনচাৰ। ঠিক আছে, ইয়াতে লিখা আছে, আপোনালোকে চাই ল'ব এইখিনি। তাৰপিছত তৃতীয়টো প্ৰশ্ন সুধিছে কি? মেঘদূত ৱাজ ৰিটেন বাই হুইচ পয়েট? মেঘদূত কোনে লিখিছিল এইটো সুধিছে। তো অপশ্যনত দিয়া আছে কবিৰ, খুশৱন্ত সিং, কালিদাস, বাণভট্ট। তো আপোনালোকে এইটো নিশ্চয় আনচাৰটো কৰিব পাৰিছে। অপশ্যনবোৰ চাওঁ তেতিয়াহ'লে গম পাম যে কবিৰ কোন আছিলে? কবিৰ এজন চুফি, এজন পয়েট এজন আছিলে, হয় নে নহয়? তাৰপিছত খুশৱন্ত সিং দিয়া আছে ইয়াতে। খুশৱন্ত সিং কোন আছিলে? এজন পাঞ্জাবী পয়েট। ট্ৰেইন টু পাকিস্তান, আপোনালোকে লিখি ল'ব। ট্ৰেইন টু পাকিস্তান, এইখন হৈছে খুশৱন্ত সিঙৰ ইম্পৰ্টেণ্ট কিতাপ। তাৰপিছত কালিদাস, আমি যদি কালিদাসৰ কথা ক'ব যাওঁ, কালিদাসক কি বুলি কয়? তেওঁক কয় শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া বুলি, হয়নে? শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া কাক কয়? শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া কালিদাসক। ঠিক আছে, শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া বুলি কয়। আৰু তাৰপিছত কালিদাসে লিখা কেইখনমান ইম্পৰ্টেণ্ট কিতাপ আপোনালোকে লিখি থৈ দিয়ক, এক্সামত সোধে। সেইখন হৈছে মেঘদূত, লিখি যাওক, অভিজ্ঞানং শকুন্তলম, তাৰপিছত ৰঘুবংশ, কুমাৰ সম্ভৱ আৰু মালবিকা অগ্নিমিত্ৰম। মালবিকা অগ্নিমিত্ৰমখন আমি যেতিয়া শুংগৰ বংশ পঢ়োঁ ভাৰতীয় বুৰঞ্জীত, তেতিয়া আমি তাত গম পাওঁ, হয় নে নহয়? অ'কে, তাৰপিছত কি হ'ল? আৰু এটা অপশ্যন আছে বাণভট্ট। বাণভট্টৰ ক্ষেত্ৰত আমি অলপ ইনফৰমেশ্যন জানি লোৱাটো দৰকাৰ হয়। বাণভট্ট কোন আছিলে? বাণভট্ট এজন হৰ্ষ বৰ্ধনৰ সময়ত সমসাময়িক এজন কবি আছিলে। কি কবিয়ে কি লিখিছিল? হৰ্ষচৰিত লিখিছিল, হৰ্ষবৰ্ধনৰ জীৱনী, হৰ্ষচৰিত। ঠিক আছে, আৰু কি লিখিছিলে? কাদম্বৰী।
ঠিক আছে। এই যে হৰ্ষবৰ্ধনৰ ওপৰত যে তেওঁ জীৱন চৰিত্ৰ লিখিছিলে, যাক কোৱা হয় হৰ্ষচৰিত, তো এই হৰ্ষবৰ্ধন নিজেও এজন কি আছিলে, কবি আছিলে, নিজেও এজন কি আছিলে, গল্পকাৰ বা কবি, এনেকুৱা তেওঁ নিজৰ কিতাপ লিখিছিল। তো হৰ্ষবৰ্ধনে লিখা কিতাপবোৰৰ নাম আমি এনেকৈ মনত ৰাখিম, RPN। R মানে হৈছে ৰত্নাৱলী, P মানে হৈছে প্ৰিয়দৰ্শিকা, আৰু N মানে হৈছে নাগানন্দ। ঠিক আছে, নাগানন্দ, প্ৰিয়দৰ্শিকা আৰু ৰত্নাৱলী, এইখন হৰ্ষবৰ্ধনে লিখা কিতাপ। ঠিক আছে, আমি এইখিনি মনত ৰাখিম। অ'কে, তো এতিয়া আমাৰ আনচাৰ কি হ'ব? মেঘদূত কোনে লিখিছিলে? মেঘদূত লিখিছিলে কালিদাসে। অ'কে, কালিদাস। তাৰপিছত নেক্সট কুৱেশ্যনটো সুধিছে, হু ডাইৰেক্টেড দ্য আছামিজ ফিল্ম শকুন্তলা? শকুন্তলা কোনে পৰিচালনা কৰিছিলে? আপোনালোকে ক'ব লগা নাই, আপোনালোকে নিজে গম পাব এইটো, হয়নে? তো তাৰ আগতে আমি অপশ্যনবোৰ চাই লৈছোঁ। ভৱেন্দ্ৰনাথ শইকীয়া এটা অপশ্যন আছে, ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা আমি নতুনকৈ ক'ব নালাগে, হয়নে? শৃংখলৰ কাৰণে তেওঁ সাহিত্য একাডেমী পাইছিল, হয়নে? আৰু তেওঁ 7খন চিনেমাত ৰজত কমল বঁটা পাইছিল। অ'কে, আৰু ডক্টৰ ভূপেন হাজৰিকা, অসমৰ দ্বিতীয়গৰাকী ভাৰতৰত্ন। ঠিক আছে, অসমৰ পৰা দ্বিতীয়গৰাকী ভাৰতৰত্ন, গোপীনাথ বৰদলৈৰ পিছত। অ'কে, তাৰপিছত বিদ্যুৎ চক্ৰৱৰ্তী, তেখেতৰ বিষয়ে ইমান জানিব নালাগে। তাৰপিছত আছে জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাক দেৱক আমি কি বুলি জানো? ৰূপকোঁৱৰ বুলি জানো। তেখেতে প্ৰথম অসমীয়া ছবি জয়মতী পৰিচালনা কৰিছিল, আৰু তেখেতৰ জন্মদিনটোক আমি শিল্পী দিৱস হিচাপে পালন কৰোঁ। কিমান তাৰিখে পালন কৰোঁ সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব। অ'কে, তো আমাৰ আনচাৰ কি হ'ব? শকুন্তলাক কোনে পৰিচালনা কৰিছিল? শকুন্তলা পৰিচালনা কৰিছিল, আপোনালোকে মনত ৰাখিব, ভূপেন হাজৰিকা। ঠিক আছে, ভূপেন হাজৰিকা উইল বি দ্য আনচাৰ। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন সুধিছে, হু ইজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ বড়ো সাহিত্য সভা? তো বড়ো সাহিত্য সভাৰ বিষয়ে আমি অলপমান জানি ল'ব লাগিব এইখিনি সময়তে। তো বড়ো সাহিত্য সভা হ'ল আমাৰ যেনেকৈ অসম সাহিত্য সভা অসমীয়া ভাষাত আছে, তো বড়োসকলৰ বাবে বড়ো ভাষাত আছে বড়ো সাহিত্য সভা। তো বড়ো সাহিত্য সভা স্থাপিত হৈছিল কিমান চনত? 1952 এষ্টাব্লিছ হৈছিল। ঠিক আছে, 1952। আৰু প্ৰথম সভাপতি কোন আছিলে? আমাৰ প্ৰথম সভাপতি আছিলে জয়ভদ্ৰ হাগজেৰ। কেতিয়াবা প্ৰথম সম্পাদকো সুধিব পাৰে, সম্পাদক সুধিলে সোণাৰাম থাউচেন। সোণাৰাম থাউচেন। ঠিক আছে, থাউচেন। তাৰপিছত এতিয়া ইয়াতে অপশ্যন আছে উপেন্দ্ৰনাথ ব্ৰহ্ম। উপেন্দ্ৰনাথ ব্ৰহ্ম কোন? উপেন্দ্ৰনাথ ব্ৰহ্মক কোৱা হয় ফাদাৰ অফ বড়োজ, মানে বড়োফা। বড়োফা। ঠিক আছে, বড়োফা, উপেন্দ্ৰনাথ ব্ৰহ্ম, ফাদাৰ অফ বড়োজ। কালীচৰণ ব্ৰহ্ম আছে। আপোনালোকে যে ইয়াতে ব্ৰহ্ম উপাধি দেখিছে, এই ব্ৰহ্ম উপাধিটো হৈছে ব্ৰহ্ম ধৰ্ম। বড়োসকলৰ মতে এটা ব্ৰহ্ম ধৰ্ম আছে। এই ব্ৰহ্ম ধৰ্মটো প্ৰৱৰ্তন কৰিছিলে কোনে? কোনে ফাৰ্ষ্ট আনিছিলে? সেইটো হৈছে কালীচৰণ ব্ৰহ্মই। ঠিক আছে, আৰু লাষ্ট অপশ্যনটো আছে ৰূপনাথ ব্ৰহ্ম। আপোনালোকে গম পায় যে ৰূপনাথ ব্ৰহ্ম এজন কি বড়ো কবি আছিলে, হয়নে? আৰু তেখেতৰ নামতে আমাৰ যোনটো গুৱাহাটীত ISBT আছে, ইণ্টাৰষ্টেট বাছ টাৰ্মিনেল, তেখেতৰ নামতে নামাকৰণ কৰা হৈছে ৰূপনাথ ব্ৰহ্ম। তো আমাৰ আনচাৰ কি হ'ব? ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ বড়ো সাহিত্য সভা জয়ভদ্ৰ হাগজেৰ। জয়ভদ্ৰ হাগজেৰ। ঠিক আছে, অ'কে। চ' আগবাঢ়িছোঁ আমি পৰৱৰ্তী কুৱেশ্যনলৈকে। এটা লিখিছে যে দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই হুইচ অফ দ্য ফলোয়িং লিটাৰেটৰ? মানে তলৰ কোনজন কবিয়ে অভিযাত্ৰী লিখিছিল? অপশ্যনবোৰ এটা এটাকৈ চাই লৈছোঁ আমি। চাই লৈছোঁ। চন্দ্ৰপ্ৰসাদ শইকীয়া। চন্দ্ৰপ্ৰসাদ শইকীয়াই কোনখন কিতাপৰ বাবে সাহিত্য একাডেমী লাভ কৰিছিল? আমি মনত ৰাখিব লাগিব মহাৰথী। মহাৰথী। ঠিক আছে, আপোনালোকে মনত ৰাখিব মহাৰথী। তাৰপিছত স্নেহদেৱীৰ একো কি গল্প বুলি এখনৰ কাৰণে তেওঁ স্নেহদেৱীয়ে সাহিত্য একাডেমী লাভ কৰিছিল। তাৰপিছত অৰুণ শৰ্মাই লাভ কৰিছিল আশীৰ্বাদৰ ৰং। আৰু আশীৰ্বাদৰ ৰং পিছলৈকে এখন তাৰ ওপৰতে চিনেমা বনোৱা হ'ল, যাক কোৱা হয় অজেয় বুলি। অজেয় বুলি এখন চিনেমা আছে অসমীয়া, সেইখন আশীৰ্বাদৰ ৰঙৰ ওপৰতে মানে নিৰ্মিত। ঠিক আছে, তাৰপিছত নিৰুপমা বৰগোহাঁই আপোনালোকে গম পায় যে স্বৰ্গীয় হোমেন বৰগোহাঁইৰ ঘৈণীয়েক, হয়নে? তো নিৰুপমা বৰগোহাঁই বাইদেৱে সাহিত্য একাডেমী লাভ কৰিছিল কোনখন কিতাপৰ কাৰণে? 1996 চনত অভিযাত্ৰীৰ কাৰণে। আপোনালোকে গম পাব অভিযাত্ৰী। ঠিক আছে, 1996। ঠিক আছে, নিৰুপমা বৰগোহাঁইৰ কথা কোৱাৰ লগে লগে হোমেন বৰগোহাঁইৰ কথাটো মনলৈকে আহিব। হোমেন বৰগোহাঁই ছাৰে কেতিয়া লাভ কৰিছিল সাহিত্য একাডেমী? 1978 চনত, মানে 1978। কোনখন কিতাপৰ কাৰণে? পিতা পুত্ৰ। ঠিক আছে, মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট। এইটো আহিব পাৰে, যিহেতু হোমেন বৰগোহাঁই ছাৰ নিউজত আছিলে, এইটো এক্সামত আহিব পাৰে। অ'কে, তো আগবাঢ়িছোঁ আমি নেক্সট কুৱেশ্যনলৈকে। এনচাৰ উইল বি নিৰুপমা বৰগোহাঁই। তাৰপিছত এইটো প্ৰশ্নত সুধিছে, পোৱামক্কা এ প্লেচ অফ পিলগ্ৰিমেজ ফৰ ইছলাম লোকেটেড ইন হাজো আছাম ৱাজ বিল্ড বাই? মানে পোৱামক্কা কোনে স্থাপন কৰিছিল বা কোনে নিৰ্মাণ কৰাইছিল সেইটো সুধিছে। তো অপশ্যনবিলাক যদি চাওঁ, প্ৰথম অপশ্যনটো হৈছে মহম্মদ বিন বখতিয়াৰ খিলজী। তো আপোনালোকে গম পায় যে বখতিয়াৰ খিলজীয়ে হৈছে অসমত আক্ৰমণ কৰা প্ৰথম মুছলমান শাসক। ঠিক আছে, মুছলমান শাসক। মুছলমানসকলৰ আক্ৰমণ পোনপ্ৰথমবাৰে কেতিয়া হৈছিল? 1206 চনত। আপোনালোকে গম পায় যে 1206 চনত এই বখতিয়াৰ খিলজী, যোনজন বেংগল গভৰ্ণৰ আছিলে বেংগলৰ, তেখেতে কি কৰে? আমাক এইটো অসমত এটেক কৰিছিলে, আৰু এইটোৱে হৈছে অসমত মুছলমানসকলৰ দ্বাৰা আক্ৰমণৰ প্ৰথম ঘটনা।
আজান ফকীৰ আপোনালোকে গম পায়, যাৰ আচল নাম আছিলে শ্বাহ মিৰাণ। গম পায় আজান ফকীৰে কি হেৰি কৰিছিলে, পোনপ্ৰথমতে দিছিলে আমাক জিকিৰ আৰু জাৰি, হয়নে, আজান ফকীৰ। তাৰপিছত এই আমাৰ যে গিয়াছুদ্দিন আউলিয়া বুলি অপশ্যনটো আছে, এইটোৱে হ'ব আমাৰ আজিৰ আনচাৰ, এইটোৰ আনচাৰ। তো গিয়াছুদ্দিন আউলিয়াই মক্কাৰ পৰা 1 পোৱা মাটি আনি পেলাই ইয়াতে হাজোত যোনখন গৰুৰাচল পাহাৰ আছে, গৰুৰাচল পাহাৰত তাত দি পেলাই এটা মছজিদ এটা নিৰ্মাণ কৰাইছিল, যাক কোৱা হয় পোৱা মক্কা বুলি। ঠিক আছে, তো আনচাৰ উইল বি হোৱাট, গিয়াছুদ্দিন আউলিয়া। এইটো পোৱা মক্কা মই দি দিছোঁ ফটোটো, গিয়াছুদ্দিন আউলিয়া। ঠিক আছে, আৰু যিহেতু আজি পবিত্ৰ ঈদ, তো ঈদৰ শুভেচ্ছা আপোনালোকক জনালোঁ। অ'কে, তাৰপিছত 9 নম্বৰ প্ৰশ্নটো সুধিছে যে হুইচ এমং দ্য ফলোয়িং পুৰাণ ৰিটেন ইন এনচিয়েণ্ট আছাম। তো অসমত কোনখন পুৰাণ লিখা হৈছিল এনেকৈ সুধিছে। তো ইয়াত অপশ্যন আছে কালিকা পুৰাণ, শিৱ পুৰাণ, লিংগ পুৰাণ, বিষ্ণু পুৰাণ। তো অসম আৰু যেতিয়াই কোচবিহাৰৰ কথা আহিব, তেতিয়া আপোনালোকে মনতলৈকে আহিব লাগিব আপোনালোকৰ যে কালিকা পুৰাণ। তো কালিকা পুৰাণ 10ম শতিকাত লিখা হৈছিল, 10th century, খ্ৰীষ্টাব্দ 10ম শতিকা, হয়নে, 10th century। ঠিক আছে, 10th century। আৰু 10th century লিখা হোৱা কালিকা পুৰাণতে আমি কি পাওঁ, সেই সময়ৰ, ঠিক আছে, সেই সময়ৰ বা আমি প্ৰাগৈতিহাসিক যুগৰ বুৰঞ্জীৰ কথা আমি গম পাওঁ অসমৰ। অ'কে, তো আনচাৰ উইল বি হোৱাট, কালিকা পুৰাণ। কালিকা পুৰাণে অসম আৰু কোচবিহাৰ অঞ্চলত লিখা হৈছিল। অ'কে, তাৰপিছত শেষৰ কুৱেশ্যনটো আমাক আজি সুধিছে যে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ অফ আছাম। তো মোবাইল থিয়েটাৰ অফ আছাম বুলি যেতিয়া কুৱেশ্যন সোধে, তেতিয়া বহুতে কোহিনুৰ আৰু নটৰাজৰ মাজত কনফিউজ কৰে। তো আপোনালোকৰ মই আজি যোনটো কনফিউজন সেইটো দূৰ কৰি দিম। আপোনালোকে লিখি লওক যে প্ৰথম অসমীয়া মোবাইল থিয়েটাৰ বুলি যদি সোধে, বা প্ৰথম মোবাইল থিয়েটাৰ বুলি যদি সোধে অসমত, তেতিয়াহ'লে আপোনালোকে সদায় মনত ৰাখিব লাগিব এইটো হৈছে নটৰাজ থিয়েটাৰ বুলি কৈছে দেই, নটৰাজ থিয়েটাৰ। কিমান চনত? 1963। কোনে কৰিছিল? অচ্যুত লহকৰে। ঠিক আছে, অচ্যুত লহকৰ। ঠিক আছে, আৰু যেতিয়া সুধিব যে অসমৰ প্ৰথম মোবাইল ড্ৰামা মানে নাটক, ভ্ৰাম্যমান নাটক, আগৰখন আছিল ভ্ৰাম্যমান থিয়েটাৰ আৰু এইটো হ'ব ভ্ৰাম্যমান নাটক, তেতিয়া হ'ব আপোনাৰ কোহিনুৰ কিমান চনত হৈছিল? 1930, 1930। কোনে কৰিছিল? ব্ৰজনাথ শৰ্মা। আপোনালোকে মনত ৰাখিব। তো এতিয়া আমাৰ আনচাৰ কি হ'ব? যদি মোবাইল থিয়েটাৰ বুলি সোধে প্ৰথম, তেতিয়া হ'ব আমাৰ নটৰাজ। তো নটৰাজ উইল বি দ্য আনচাৰ। অ'কে, তো আনচাৰটো হৈছে আমাৰ নটৰাজ থিয়েটাৰ। ঠিক আছে, তো মই আশা কৰিছোঁ আপোনালোকে MCQবোৰ ভাল পাইছে, আপোনালোকে ধুনীয়াকৈ লিখি থওক। আহিব লগা যি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সাম আছে, তাত এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব। অ'কে, তো আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিওঁ যে আমাৰ এটা টেলিগ্ৰাম চেনেল আছে, য'ত আমি ডেইলি MCQ প্ৰভাইড কৰোঁ। তাতো আপোনালোকে MCQ প্ৰেক্টিছ কৰি থাকিব পাৰে, আৰু ডিছক্ৰিপশ্যনত ইয়াৰ লিংক পাব, আপোনালোকে জইন কৰি ল'ব। অ'কে, ঠিক আছে, থেংক ইউ এভৰিৱান, হেপ্পী লাৰ্ণিং।